ঢেকিয়াজুলি টাউনৰ মাজমজিয়াত শ্বহীদ মণিৰাম কছাৰী স্মৃতিত এটা হোষ্টেল নিৰ্মাণ WPD বিভাগৰ পৰা কৰা হৈছে। মই 2 বছৰমান আগত এই হোষ্টেল নিৰ্মাণৰ কাৰণে পুঁজি বিচাৰি পেলাই মই এটা ৰিকমেণ্ডেশ্যন দিছিলোঁ আৰু WPD বিভাগে সেই ৰিকমেণ্ডেশ্যনটো এপ্ৰুভ কৰি পেলাই 50 লাখ টকা অনুদান দিছে। এই অনুদানেৰে ইয়াত হোষ্টেল নিৰ্মাণ কৰা হয়। 4টা ৰুমটো ছাত্ৰ ছাত্ৰীসকলক ৰাখিবৰ কাৰণে প্ৰায় 2জনকৈ যদি ৰাখা হয় ছাত্ৰ ছাত্ৰী থাকিব পাৰে। অফিচ ৰুম আৰু এটা কিটচেন, এটা কমন ৰুম। এই হোষ্টেল নিৰ্মাণৰ উদ্দেশ্যটো হ'ল যে বহুত দূৰ দূৰণিৰ পৰা জনজাতি ল'ৰা ছোৱালী ইয়াত পঢ়িবলৈ আহে। উত্তৰ অঞ্চলৰ পৰা বিশেষকৈ ইয়াত থাকিবলৈ ঠাই নাপায়। এই অভাৱটো পূৰণ কৰিবৰ কাৰণে ইয়াত হোষ্টেলটো নিৰ্মাণ কৰা হ'ল আৰু ইয়াত যথেষ্ট এটা কম্পাউণ্ড আছে। হোষ্টেল এটা হোৱাৰ কাৰণে তাত খেলিবৰ কাৰণে কিছু এটা স্পেচ লাগে। সেইখিনি স্পেচো আছে, ভৱিষ্যত এইটো যদি বনাই ল'ব পাৰে। কিন্তু মই কি ভাবিছোঁ, ইমান এটা 1954ৰ পৰা এই মাটিটো আছিলে ট্ৰাইবেলসকলৰ কাৰণে। ইয়াত বড়ো ছাত্ৰ সন্থাও মানে অফিচ কাৰ্যালয় চলাই আছে। ইয়াৰ ওচৰতে বিল্ডিংটো বনোৱা হয়। এতিয়া হোষ্টেল নিৰ্মাণটো হৈয়ে গ'ল। কিন্তু এই হোষ্টেলটো এটা মডেল হোষ্টেল হিচাপে আমি সফল কৰিব লাগে। কাৰণ যিখিনি লিমিটেড ছাত্ৰ ছাত্ৰী থাকে তেওঁলোকক যদি আমি এডপ্ট কৰি পেলাই তেওঁলোকৰ পঢ়া শুনাৰ ক্ষেত্ৰত অলপ মানে দুখীয়া পৰিয়ালৰ মেধাৱী ল'ৰা ছোৱালী আনি পেলাই যদি এই ল'ৰা ছোৱালীৰ ভৱিষ্যতত মানে সফল এজন ব্যক্তি নিৰ্মাণ কৰাৰ ক্ষেত্ৰত আমি যদি ইনিচিয়েটিভ ল'ব পাৰোঁ, যিসকলে কমিটি চলাব তেওঁলোকে এডপ্ট কৰিব লাগে ছাত্ৰ ছাত্ৰী। বিনামূলীয়াটো দিব নোৱাৰি, কাৰণ হোষ্টেল চলাবই লাগে। কিন্তু নিম্নতম এটা মূল্য হোষ্টেলখন দি পেলাই ইয়াত থকা ল'ৰা ছোৱালী কেনেকৈ এটা সফল ব্যক্তি হিচাপে সফলতা পায়, পঢ়া শুনাত আগুৱাই যাব পাৰে, ডক্টৰ ইঞ্জিনিয়াৰ অফিচাৰ মেনেজমেণ্ট আৰু বিজনেছ কৰা, সেইবিলাকৰ ক্ষেত্ৰত সফল যাতে এজন ব্যক্তি হৈ যায়, তাৰ কাৰণে ল'ৰা ছোৱালীবিলাকক আৰম্ভণিৰ পৰাই যত্ন লৈ পেলাই আগবঢ়াই লৈ যোৱাৰ এটা প্ৰয়োজন আছে। সেই হিচাপত এইটো এটা মডেল হিচাপে প্ৰতিষ্ঠা কৰিবৰ কাৰণে মোৰ আজি আহ্বান থাকে ৰাইজৰ। হোষ্টেলটো এইটোৱেই হয়, কিন্তু বিভিন্ন মই 3টা ৰিকমেণ্ডেশ্যন কৰিছিলোঁ। এটা ঢেকিয়াজুলিতে 2টা হয়, চব মানে ট্ৰাইবেল সংগঠনৰ নামতে আৰু ৰাঙাপাৰা ট্ৰাইবেল সংগঠন। হোষ্টেল এইটোৱেই হয়। কাৰ্যকাল শেষ হ'ল আৰু এতিয়া নিৰ্বাচনৰ বাবে সাজু হৈছে, অকলে অকলে খেলিব, কি ক'ব? অকলে অকলে খেলা কথাটোতো ৰাজনৈতিকভাৱে শুদ্ধ, চবে খেলিব পাৰে। আমি 2020 চনতো কাৰো লগত এলাইন কৰা নাছিলোঁ। কিন্তু ৰিজাল্টৰ পিছত আমি আমাৰ সংখ্যাটো চাই পেলাই এলায়েন্সত আমি চৰকাৰ চলাইছোঁ। মোৰ কথা এইটোৱেই, 2020 চনত শান্তি চুক্তি সম্পাদন কৰা হয়। শান্তি স্থাপন আৰু স্থায়ী শান্তি স্থাপন, যাতে এই অঞ্চলত কোনো কাৰণত আন্দোলন বা উগ্ৰবাদ আকৌ সৃষ্টি নহয়, তাৰ কাৰণে আমি মজবুত কৰিব লাগে। আৰু এই কাৰণে মিলিজুলি আমি চৰকাৰ চলাইছোঁ। এইটো 3 বছৰ 4 বছৰ গ'ল, শান্তি স্থাপন যথেষ্ট হ'ব, কিন্তু এতিয়াও মানে বহুত দূৰ বাকী আছে। মানুহৰ মনত সম্পূৰ্ণ আস্থা আমি লগাব লাগে। আৰু ইয়াত অহিংসা নীতি বা অহিংসা যিটো এটা ফিলচফি, সেই ফিলচফিটো মানুহৰ মনত আমি সোমাই দিব পাৰিম। তাৰ কাৰণে বহুতখিনি কাম কৰিব লগা আছে। নিৰ্বাচনত অকলে অকলে খেলিব এইটো বেলেগ কথা। ৰাজনৈতিক দল হিচাপে আমি নিজা নিজা সিদ্ধান্ত ল'ব পাৰিম। কিন্তু যেতিয়া যিটো চৰকাৰ আমি বনাম, সেই চৰকাৰটো আমি মিলিজুলি সকলোৰে সহযোগিতাৰে চলাব লাগিব। তেতিয়া ইয়াত শান্তিটো স্থায়ী হৈ যাব আৰু এভাৰলাষ্টিং এটা পিচ এটা আহি যাব। কাৰণ এই অঞ্চলত শান্তি স্থাপনটো অকল অসমৰ বুলি নহয়, ভাৰত চৰকাৰৰ এটা উদ্দেশ্য আছিলে, এটা দৃষ্টিভংগী আছিল। অমিত শ্বাহ সেইকাৰণে এইটো শান্তি চুক্তি বুলি এটা অভিহিত কৰিছিল। এটা ক্ষেত্ৰত আমি আজি নহয়